হেল্ল' গাইজ, মই আজি পুনৰ আন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এটা নতুন ভিডিঅ' বনাবলৈ ওলাইছোঁ। ভিডিঅ'টোৰ টপিক হৈছে হোৱাটছআপৰ যিবিলাক আমাৰ ডিলিট মেছেজবিলাক, সেই মেছেজবিলাক আমি কেনেদৰে পঢ়িব পাৰোঁ তাৰ বাবে এটা সুবিধা আছে। আৰু সেই সুবিধাটোৰ বিষয়ে মই অলপ দিনৰ আগত গম পাইছোঁ, আৰু যাৰ বাবে মই এই ভিডিঅ'টো বনাবলৈ ইচ্ছা কৰিছিলোঁ আৰু বৰ্তমান এতিয়া বনাই আছোঁ। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। আৰু এইটো বহুত গুৰুত্বপূৰ্ণ হয়। বহুত কিছুমানে যে ভাবে, বহুত আপোনালোকৰ ফ্ৰেণ্ডছবিলাক বা ৰিলেটিভছ যিখিনি থাকে তেওঁলোকে আপোনালোকক মেছেজ দিয়ে আৰু কোনোবা ক্ষেত্ৰত ডিলিট কৰি দিয়ে। গতিকে এইটো ডিলিট কৰা মেছেজটো আমি পঢ়িবলৈ বহুত ইচ্ছুক হওঁ আৰু সেইখিনি সময়ত আমি নোৱাৰোঁ। কিন্তু এই যিটো এটা এপ আছে, নামটো নটিচেভ এপ, আৰু সেই এপটোৰ জৰিয়তে আপোনালোকে সেই ডিলিট মেছেজসমূহ পঢ়িব পাৰে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। হোৱাটছআপৰ যিবিলাক ডিলিট মেছেজেছ থাকে, সেই মেছেজসমূহ যদি আপোনালোকে জানিব বিচাৰে যে কি দিয়া হৈছিল সেই মেছেজটোত, তেন্তে আপোনালোকে প্ৰথমতে প্লে' ষ্ট'ৰত যাব লাগিব। আৰু প্লে' ষ্ট'ৰত গৈ আপোনালোকে প্ৰথমতে নটিচেভ নামৰ এটা এপ আছে, সেই এপটো আপোনালোকে ডাউনলোড কৰি লওক। ইয়াত এইটো আছে, আৰু এইটো আপোনাৰ 2.3 MB বা 3 এনেকুৱা MBৰ হয়। আৰু ষ্টাৰো চাব পাৰে, আপোনালোকে 4.0 ষ্টাৰ আছে। গতিকে এপটো আপোনালোকে ভাল বুলি প্লে' ষ্ট'ৰৰ পৰা আপোনালোকক দিয়া হৈছে। গতিকে আপোনালোকে ইয়াত অ'পেন কৰক ডাউনলোডৰ পিছত। তাৰপিছত ইয়াত কিছুমান প্ৰচেছ আছে, ছেভ ন'টিফিকেশ্যন। সেই প্ৰচেছসমূহ আপোনালোকে এলাউ কৰিব, নেক্সট মাৰক। আৰু ইয়াত ন'টিচেভ যিটো ইয়াত এটা অপশ্যন আহিব, সেইটো আপোনালোকে এলাউ কৰি দিয়ক। তাৰপিছত যিবিলাক আপোনালোকে অপশ্যন আহিব, সকলোবিলাক আপোনালোকে ইয়াত এলাউৱে কৰিব লাগিব। বাৰু মই প্ৰচেছটো আপোনালোকক কৰি দেখাই আছোঁ ভিডিঅ'টোত। ইয়াত মোক কেৱল হোৱাটছআপৰটো লাগে, গতিকে মই কেৱল হোৱাটছআপৰ ন'টিফিকেশ্যনটোৰ কাৰণে অপশ্যনটো কৰি ল'ম। হয়, ইয়াত ইউটিউব বা প্লে' মিউজিক এইবিলাকৰ অপশ্যন মোক নালাগে, গতিকে ইয়াত কৰি লৈছোঁ। এতিয়া আমি ইয়াত যাম, আৰু ইয়াত আকৌ নেক্সট ন'টিচেভৰ যিটো আহিব, ইয়াত আপোনালোকে চাব পাৰে। এতিয়া আপোনালোকে ইয়াত চাব পাৰে, যদিহে আপোনালোকে হোৱাটছআপৰ পৰা যিকোনো এটা মেছেজ আহিল, ধৰক ইয়াত এটা মেছেজ আহিছে এটা কণ্টেক্টৰ পৰা, আৰু সেই মেছেজটো যদি ইয়াত ডিলিট কৰি দিয়া হয়, তেন্তে আপোনালোকে চাব পাৰে প্ৰথম ইয়াত মেছেজটোত যিটো নাম্বাৰৰ পৰা বা কণ্টেক্টছৰ পৰা মেছেজ আহিছে, সেই মেছেজটো আপোনালোকে ইয়াত ওলাই আছে। আৰু ছেকেণ্ড মেছেজটোত দুবাৰ আহিছে, আৰু দুইবাৰতে আপোনাৰ মেছেজটো ডিলিট হোৱা দেখাইছে। গতিকে এনেকৈ আপোনালোকে বিভিন্ন ধৰণৰ কণ্টেক্টসমূহৰ পৰা যিবিলাক মেছেজ আহে, যদিহে আপোনালোকৰ ডিলিট কৰি দিয়া হয়, তেন্তে সেই মেছেজবোৰ আপোনালোকে ইয়াৰ পৰা পঢ়ি চাব পাৰে এই নিৰ্দিষ্ট এপটোত গৈ। গতিকে এইটো এটা বহুত ভাল এপ, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে নিৰ্দিষ্ট এই কাৰণটোৰ কাৰণে। আৰু আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ এপছসমূহৰ যিবিলাক ন'টিফিকেশ্যন, সেইসমূহো আপোনালোকে কণ্ট্ৰল কৰিব পাৰে এই ন'টিচেভ এপটোৰ জৰিয়তে। গতিকে মই এই যিটো এপটোৰ যিটো ডাউনলোডৰ কাৰণে যিটো প্ৰচেছ আছে, সেই প্ৰচেছটোৰ কাৰণে আপোনালোকে যিটো প্লে' ষ্ট'ৰত গৈ ডাউনলোড কৰিব পাৰে, নাইবা মই তাৰ যিটো লিংক আছে মই ডেছক্ৰিপশ্যন দি দিম, আপোনালোকে তাৰ পৰা গৈও ডাউনলোড কৰি ল'ব পাৰে। গতিকে ঠিক আছে, এইখিনিয়ে প্ৰচেছ, আৰু আশা কৰোঁ আপোনালোকে সকলোৱে এই ভিডিঅ'টোৰ পৰা এটা নিৰ্দিষ্ট কথা হ'লেও শিকিব পাৰিব। ধন্যবাদ। যদিহে ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। এই ভিডিঅ'টো যথেষ্ট ইম্পৰ্টেণ্ট হয় মই জনাত। গতিকে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, সকলোৰে বাবে এই মেছেজসমূহ যিসকল মোৰ ডিলিট কৰি দিয়া হয়, সকলোৱে জানিবলৈ ইচ্ছা কৰে। গতিকে যোনে হোৱাটছআপ চলাই আছে, তেওঁলোকে প্লিজ শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব যদি ভাল লাগিছে, আৰু যদি বেয়া লাগিছে তেতিয়াহ'লে সেইটোও ক'ব। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বহুত ভাল লাগে। এই চেনেল ছাবস্ক্ৰাইব কৰাৰ পিছত আমি যিটো এটা
উদ্দেশ্যৰে এই এটা চেনেল খোলোঁ, সেই উদ্দেশ্যটো আপোনালোকে ছাবস্ক্ৰাইব কৰিলে, আপোনালোকে সেই ভিডিঅ'সমূহ চাই থাকিলে আমাৰ যথেষ্ট আমি অনুপ্ৰেৰণা পাওঁ। গতিকে প্লিজ আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। শেষত ধন্যবাদ, আজিলৈ ইমানেই, লাভ ইউ।